আপোনাৰ বাৰু চুলি সৰা সমস্যা আছে নেকি? যদি আপোনাৰ চুলি সৰা সমস্যা আছে, এই ভিডিঅ'টো আপোনাৰ বাবে। নমস্কাৰ, মই লক্ষ্মীমণি দাস। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া হৈছে নৰসিংহ পাত, পিঁয়াজৰ বাকলি, জবা ফুল আৰু জবা ফুলৰ পাত, লগতে মিঠি গুটি, ক'লা জিৰা আৰু ক'লা তিল। আৰু এয়া হৈছে নাৰিকল তেল। নাৰিকল তেল যদি আপুনি ব্যৱহাৰ নকৰে, ঘৰত পেৰা মিঠাতেল দিব পাৰে। মই অকণমানহে তেল বনাম দেই, সেইবাবেহে অকণমান মই বনাইছোঁ। আপুনি ইচ্ছা কৰিলে তেলৰ পৰিমাণ আৰু বস্তুখিনিৰ পৰিমাণ বেছিকৈ দি আপুনি বেছিকৈ বনাই থৈ দিব পাৰিব তেলখিনি। আৰু গোটেইখিনি একেলগে দি মই গেছতে সিজাই আছোঁ, বইল কৰি আছোঁ। তাৰ মাজতে অলপমান চাহপাত মই পানীত তিয়াই থৈছিলোঁ। আৰু চাহপাতখিনি যেতিয়া অলপ ৰংচোৱা হৈ গ'ল পানীখিনি, এনেদৰে চেকনিয়ে চেকি মই সেই পানীখিনি উতলাই থকা তেলখিনিৰ ওপৰত ইয়াত দি দিলোঁ। আৰু সিজাই আছোঁ যেতিয়ালৈকে সেই চাহপাতৰ পানীখিনি শেষ হৈ নাযায়। পানীখিনি নাইকিয়া হৈ তেলটো যেতিয়া ওলাই গ'ল, আৰু তেতিয়া মই এনেদৰে চাকনিৰে চেকি তেলটো উলিয়াই দিলোঁ। আৰু তেলটো যেতিয়া ওলাই দিলোঁ, ঠাণ্ডা হ'ল। ঠাণ্ডা হোৱাৰ পিছত মই এনেদৰে মোৰ চুলিখিনি ধুনীয়াকৈ লগাই লৈছোঁ। তাৰপিছত মাছাজ কৰিছোঁ। আপোনাৰ যদি চুলি সৰা সমস্যাটো আছে, আপুনি ফণী আঁচুৰিলে চুলি সৰে বা হাতখন দিলেও কিছুমানৰ চুলি লাগি আহে, গা ধুলে চুলি তিতাই দিলেও চুলি সৰে, যদি সেইটো সমস্যা আছে, আপুনি সপ্তাহত দুবাৰকৈ এনেদৰে তেল লগাব, আপুনি নিশ্চয় সুফল পাব। কিয়নো ময়ো পাইছোঁ, সেইবাবেহে মই ভিডিঅ'টো বনাই ধুনীয়াকৈ মই ক'ব পাৰিছোঁ। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে, তেতিয়াহ'লে আপুনি আন 10জনে দেখাকৈ শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপুনি এনেদৰে লগাই পেলাই ৰাতিটো ৰাখিব পাৰে, ৰাখি পিছদিনাখন আপুনি ধুই দিব পাৰে। তাৰ পাছদিনাখন ধুলেও কোনো কথা নাই, আপুনি নিশ্চয় সুফল পাব। আজিলৈ ধন্যবাদ।